গাইছ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। তাতে আজি আকৌ গণেশ পূজা, ভাবিলোঁ কি অকণমান দৰ্শন কৰি আহোঁগৈ গণেশক। ময়ো যাওঁ, আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাওক ক'ত যাওঁ। বলক ভিডিঅ'টো আগুৱাই। কি হয়, মোৰ ভাগিনক লৈ লৈছোঁ কোচৰত। আৰু এতিয়া সন্ধিয়াই হ'ল, সন্ধিয়া 5:30মান বাজিছে আৰু এতিয়া তাকে সন্ধিয়াহে যাব ওলাইছোঁ। দিনটো কামৰ মাজতে ব্যস্ত হ'লোঁ, সেইটো কাৰণে সন্ধিয়া ওলাই আহিছোঁ। এয়া আমাৰ ঘৰৰ ওচৰতে হৈছে গণেশ পূজা। वो अपनी भजनों की प्रस्तुति से आपका मन मोहने की कोशिश करेंगी। जब तक वो आए, जब तक विभा मिश्रा आए, मैं हमारे ही संघ के सदस्य सांस्कृतिक सचिव अरुण जी नागरका से अनुरोध करूंगा कि वो आपके बीच 2-1 भजन प्रस्तुत करें और उसके बाद लखनऊ से गुड़िया विभा मिश्रा आपके समक्ष होंगी। धन्यवाद। বাই বাই নিদিবা তো আৰম্ভণি কৰিছে বাই বাই নিদিবা কোৱা কৈছিলা কোৱাহি হাই বাৰ্থডে খাব আহিছো। হাই বাৰ্থডে খাবলৈ আহিছো। গণেশ পূজা চাই বাহিৰে বাহিৰে মামা ঘৰত আহিলোঁ। মামাৰ ল'ৰাটোৰ বাৰ্থডে। ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন যদি কোনোবাই চাইছে ছাবস্ক্ৰাইব কৰিব। আকৌ পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ বাই বাই।